হাই ভাই তই ক মই নিউজ টাইম ফকাছক দেখাব খুজিছোঁ যে এইটো বাঘৰ গুহাত মানে আগতে বাঘৰ আতংক হৈছিলে এই আপুনি দেখাব পাৰে বাঘৰ কংকাল এই কংকালতে মানুহে বহুত মাংস খাই কিনে চেছ কৰি পেলালে আৰু এই গুহাত কিছু সংখ্যক মানুহে আহি মানে বাঘৰ আতংকত সন্মুখীন হ'ব পৰা নাছিল যদিও মানে শংকৰনগৰ পাহাৰত আৰু এয়া মই আমাৰ এইজন ব্যক্তি সুধিব বিচাৰিছোঁ যে ইয়াতে কেনেকুৱা আতংকৰ ৰিজাল্ট হৈছিল মানে আমাৰ ইয়াতে মানে আগতে 21 শতিকাৰ আগত মানে এজন তিলক নামৰ ব্যক্তিজনক মানে বাকী আতংক কৰিছিল কেনেদৰে কৰিছিল মই এইটো ক'ব খোজো আপোনালোকক লাম্বা মানে থুলমূলে কম মই মানে লেট্ৰিন এটা আছিলে মানে বস্তাৰ আছিল বগা বস্তাৰ হা তাৰমানে সেই লেট্ৰিনত ব্যক্তিজনে এনেকৈ হাগি থাকোঁতে মানে খোজ কৰি থাকোঁতে মানে প্ৰতিটো ধুবই নাপালে তেখেতে মানে বাঘটো পিছচাইডৰ পৰা আহি বাঘটো হোমকৈ ভাঙাই দিছে দি কিনে বাঘৰ লগত তেখেতে মানে যুঁজ কৰিলে মানে বাঘে ক'ত এটাক কৰিলে প্ৰথমতে ক'ত ইয়াতে মানে লিপছত কৰিব খুজিছিল মানে গালতে কৰা গ'ল আৰু মানে সি ব্যক্তিজনেও বহুত জোৰ আছিল মানে ভয় কৰা নাছিল তেওঁৰ সাহস আছিলে তেখেতে মানে তেওঁৰ মুখত হাত ধৰাই দিছিল সেইটো ফলত মানুহ হাল্লা কৰাৰ পিছত মানে হাল্লা শুনিলেতো বাঘেতো পলাই যায় সেইটো হাল্লা শুনি বাঘজনে পলাই গ'ল বাঘজনৰ নাম আছিল কাদাৰ খান আছিলে তেখেতে পলাই যায় কিনে এজন মানে নেপালী মানুহ আছিলে নেপালী বুঢ়ী তেওঁৰ কেঞ্চাৰ বেমাৰ আছিল যদিও তেওঁক আক্ৰমণ কৰিবলৈ সক্ষম হয় বাঘজনে ক'ত আতংক কৰিছিল আপুনি জানে পিছে দি দিয়ে তাৰপিছত এজন ব্যক্তিক আক্ৰমণ কৰিব যাওঁতে এজনে দেখা পাই কিনে তেখেতক এয়া বজাজ কেমেৰামেন কৃতিৰ সৈতে ধন্যবাদ